হেল্ল' এণ্ড ৱেলকাম বন্ধুসকল, ষ্টাৰ্ট ইউ আছামৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক জনাওক স্বাগতম। আজিৰ ভিডিঅ'টো কেৱল নাট্যপ্ৰেমী ৰাইজসকলৰ বাবে, পৰম শ্ৰদ্ধাভাজন নাট্যপ্ৰেমী ৰাইজ। আজি আমি ভিডিঅ'টোত গম পাম অহা বছৰ কোনখন থিয়েটাৰত কোন মুখ্য অভিনেতা কোন মুখ্য অভিনেত্ৰী চুক্তিবদ্ধ হৈছে। পোনপ্ৰথমে আমি জানো হওক ৰাজমুকুট থিয়েটাৰ। ৰাজমুকুট থিয়েটাৰত অহা বছৰ 2022-23 বৰ্ষত আপোনালোকে দেখিবলৈ পাব উৎপল দাস, ভাস্কৰ বৰ্মন, তাৰক দাস, শংকৰজ্যোতি ৰাজখোৱা, অলক জ্যোতি শইকীয়া, দেৱাশ্ৰী গগৈ, বিকি কাশ্যপ, সুৰভি কটকী। অহা বছৰ আবাহন থিয়েটাৰৰ মঞ্চত আপোনালোকে দেখি পাব অসমৰ যশস্বী অভিনেত্ৰী যাৰ নামেই পৰিচয় প্ৰস্তুতি পৰাশৰ। 2022-23 নাট্যবৰ্ষত ভাগ্যদেৱী থিয়েটাৰৰ মঞ্চত আপোনালোকে দেখিবলৈ পাব কবিতা চুতীয়া, শ্ৰীমন্ত মাধৱ দত্ত, অঞ্জন জ্যোতি বেজ, যোগেশ কাশ্যপ, ভায়লিনা বৰুৱা, উৎপল জ্যোতি নাথ, জিতু শইকীয়া, দেৱ ৰয় আৰু লগতে অন্যান্য বহুতো শিল্পী। 2022-23 নাট্যবৰ্ষত আপোনালোকে বৃন্দাবন থিয়েটাৰৰ মঞ্চত দেখিবলৈ পাব ভৱেশ বৰুৱা, ৰাগ ঐনিতম। তাৰ পাছত বৰদৈচিলা থিয়েটাৰৰ মঞ্চত আপোনালোকে দেখিবলৈ পাব তপন দাস, কল্পনা কলিতা। হেঙুল থিয়েটাৰৰ মঞ্চত আপোনালোকে অহা বছৰ দেখিবলৈ পাব প্ৰসেনজিৎ, নিৰ্মালী দাস। ভ্ৰাম্যমাণৰ 2022-23 বৰ্ষত আপোনালোকে ইতিহাস থিয়েটাৰৰ মঞ্চত দেখিবলৈ পাব মৃদুল ভূঞা। 2022 বৰ্ষত কহিনুৰ থিয়েটাৰৰ মঞ্চত আপোনালোকে দেখিবলৈ পাব সুদক্ষ অভিনেতা কৃষ্ণমণি নাথ, সিদ্ধান কলিতা, গৌৰাংগ শৰ্মা, দুলুমণি ডেকা, জয়ন্ত জীৱন বৰুৱা। লগত দেখিবলৈ পাব মহাময়ী অভিনেত্ৰী অংকিতা শইকীয়া, গিৰিজা মহন্ত, ৰাজশ্ৰী শৰ্মা। লুইতপৰা থিয়েটাৰত আপোনালোকে দেখিবলৈ পাব প্ৰদীপ বৰা, ৰাজ ভৈৰৱ, সুমি দাস, দিব্য বৰা, মৌচুমী সিং শৰ্মা, নয়ন কৌশিক আদিকে ধৰি বহুতো শিল্পী। আপোনালোকে 2022-23 নাট্যবৰ্ষত ৰাজতিলক থিয়েটাৰৰ মঞ্চত দেখিবলৈ পাব চম্পক শৰ্মা তথা প্ৰাঞ্জনা দত্তক। 2022-23 নাট্যবৰ্ষত থিয়েটাৰ সূৰ্যৰ মঞ্চত থাকিব সঞ্জীৱ শৰ্মা, সুকুমাৰ বৰ্মন আৰু সীমান্ত কাশ্যপ। ধন্যবাদ। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মৰা হৈছে। অসমীয়া থিয়েটাৰ তথা অসমীয়া চিনেমা জগতৰ সকলো তথ্যৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু এই ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰি যাব। ভিডিঅ'ৰ শেষত আপোনালোকক জনাই দিওঁ যে এই ভিডিঅ'টোৰ সম্পূৰ্ণ তথ্য বিভিন্ন সূত্ৰৰ পৰা সংগ্ৰহ কৰা হৈছে। সেয়েহে যদি ইয়াত ভুল ভ্ৰান্তি তথা কৃতজ্ঞতা জনাবলৈ কাৰোবাক বাকী আছে জনাই দিব।